Hello everyone, পুনৰ স্বাগতম জনাইছোঁ বিজেপি অল ইন ওৱান মিচিং টেইলৰিং চেনেলৰ 115 নম্বৰ ভিডিঅ'টোলৈ আপোনাক বহুত স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখুৱাম জিন্স টুকুৰা কেনেকৈ কৰে। আমি আপোনালোকক আজি দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। গতিকে আমি বেছি পলম নকৰি আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোকে চাই যাওক। মই এইটো জিন্স লং পেণ্ট ফাৰ্ষ্টত আমি জোখ মাখটো লৈ ল'ম। তাৰপিছত আপোনালোকে চাব কেনেকৈ টুকুৰা কৰিম। এইটো আমাৰ আছিলে 18 ইঞ্চি, কাৰণ যিহেতু আমাৰ এইটো সৰু এটা ল'ৰাৰ হয়। তাৰপিছত এইটো আমি 18 ইঞ্চি লৈছোঁ। তাৰপিছত 18 ইঞ্চি যোগ কৰি আমি এইটো টুকুৰা কৰিম। এতিয়া বন্ধু বান্ধৱীসকল, এইটো টুকুৰা কৰাৰ পিছত আমি এইটো কেনেকৈ জইন কৰি আমি চিলাম, এইটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, নহ'লে আপোনালোকে বুজি নাপাব। আমি এতিয়া এইটো কাটি লৈছোঁ। তাৰপিছত এইটো আমি জইন কৰিবৰ কাৰণে এইটো আমি পাথলি বুলি কয়, তাক আমি এনেকৈ এক চাইডত কাটিব লাগিব। এই দুইটাটো কাটি মেলি আমি আগৰ নিচিনাকৈ আমি জইন কৰি দিম। এতিয়া আপোনালোকে চাই যাওক মই এই লং পেণ্টটো টুকুৰা কৰি কেনেকৈ জইন কৰিম। ফাৰ্ষ্টত আমি এইটো উল্টা কৰি লৈছোঁ। উল্টা কৰি লোৱাৰ পিছত আমি এইটো জোখটো ল'ব লাগিব, যিহেতু আমাৰ টুকুৰা কৰাৰ পিছত এই ওপৰৰটো অকণমান বহল হ'ব। সেইকাৰণে আমি অকণমান এইটো চুৰি কৰিব লাগিব। এইটো জোখত চাওক কিমান আমাৰ বহল হৈ গ'ল। এতিয়া আমি এই দুটা ভৰিটো অকণমান চুৰি কৰিব লাগিব। এইটো আমি চিলাই লৈছোঁ। তাৰপিছত আমি এতিয়া জইনটো কৰিম। জইনটো কেনেকৈ কৰিব আপোনালোকে চাই লওক। এই ঘাটিটো আৰু এই ঘাটিটো একেলগ হ'ব লাগিব, নহ'লে আমাৰ জইনটো নিমিলিব, যিহেতু আমি এইটো মন কৰিব লাগিব। এতিয়া আমি মিলাই লৈছোঁ। তাৰপিছত এইটো জইন কৰি লৈছোঁ। এইটো মিলোৱা হোৱাৰ পিছত আমি এইটো বঢ়িয়াকৈ জইন কৰিম। আপোনালোকে চাই যাওক। বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকে দেখিলে যে মই এইটো জিন্স লং পেণ্টটো টুকুৰা কৰি মেলি এতিয়া জইন কৰাও হৈ গ'ল। আপোনালোকে চাব পাৰে মই এইটো টুকুৰা কৰি কেনেকৈ জইন কৰিলোঁ, কিমান ধুনীয়াকৈ আমাৰ জইনটো হৈ গ'ল। এতিয়া আপোনালোকে চাব পাৰে। মই আজিৰ ভিডিঅ'টো ইমানেই আছিলে, লং পেণ্ট টুকুৰা কৰি কেনেকৈ জইন কৰিব পাৰে। আৰু আজিলৈ ইমানতে ৰাখিছোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো, আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে মই বনোৱা ভিডিঅ'বিলাক আপোনালোকে প্ৰথমে দেখিবলৈ পায়। গতিকে আজিৰ কাৰণে ইমানতে থৈছোঁ। আকৌ পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ। আজিলৈ বাই বাই।